আজি আছোঁ মই আমাৰ নামঘৰত। নামঘৰটো মই আপোনালোকক অকণমান দেখাওঁ আজি। হেল্ল' নমস্কাৰ, নতুন এটা ভিডিঅ'ৰ সৈতে মই ক্ষীৰপ্ৰভাই সকলোকে স্বাগতম জনালোঁ। আজি নামঘৰত শৰাই দিবলৈ বুলি আহিলোঁ আৰু ভাবিলোঁ আপোনালোককো আমাৰ নামঘৰটো অকণমান দেখুৱাওঁ। তেন্তে বলক। প্ৰথমতে আহি মই নামঘৰৰ গেট খুলিলোঁ। গেট খুলিয়েই ফাৰ্ষ্টে কোনো অহা নাই, যিহেতু আমি শৰাই দিম, সেইটো কাৰণে প্ৰথমতে গ'লোঁ আৰু গৈয়ে গোটেই নামঘৰটো ভৰি ধুই নামঘৰটোৰ ভিতৰলৈ সোমালোঁ। সোমাই মেলি নামঘৰৰ গেট খুলি প্ৰথমতে নামঘৰৰ থাপনালৈ বুলি সেৱা ল'লোঁ। নামঘৰত সোমাই প্ৰথমতে চাফ চাফাই কৰি ল'লোঁ। দুফালে এগৰাকীয়ে ঝাৰু মাৰিলোঁ, এগৰাকীয়ে পোছা লগালোঁ। যিহেতু নামঘৰটো ৰাতিপুৱা সময়ত চাফাই কৰি থৈছে, তথাপিতো আমি শৰাই দিম যিহেতু আগতীয়াকৈ গ'লোঁ। আমিও অকণমান চাফ চাফাই কৰি ল'লোঁ। কৰি শেষ হোৱাৰ পাছত আমি নিজৰ বস্তুবোৰ নিজৰ ঠাইত থ'লোঁ। লাহে লাহে চাকি জ্বলালোঁ। সকলোৱে আহিছে, এগৰাকী দুগৰাকীকৈ গোপিনী আহিয়ে চাকি জ্বলালোঁ। এফালে বাইদেউসকলে আমি নিয়া প্ৰসাদ, যিসকলে শৰাই দিব তেওঁলোকে নিয়া প্ৰসাদবোৰ মানে ধুই চাফ চাফাই কৰি দিছে। কেইবাগৰাকীও বাইদেৱে এইবোৰ কৰি দিলে, সহায় কৰি দিয়ে। আৰু এইফালেদি আইসকলে লোৱা নাম লৈছে। নাম লোৱাৰ পাছত যিহেতু শৰাই দিয়া যিকেইঘৰে শৰাই দিয়ে তেওঁলোকে মানে চাহৰ আয়োজন কৰা হয়, চাহ দিয়া হয়। যাৰ যি সুবিধা হয়, যিদৰে পাৰে তেওঁলোকে চাহ দিয়ে। চাহ দিয়াৰ পাছতে আমি সকলো গোপিনীকে চাহ পানী খুৱাই নামঘৰটো আকৌ পুনৰ এবাৰ চাফ চাফাই কৰি অৱশেষত থাপনাত সেৱা লৈ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু শেষত ইমান ফটো উঠালোঁ, যিহেতু ফটো উঠোৱাটো